हेलो एवरीवन स्वागतम जनाइছো अन्य এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো একেবাৰে সিম্পল। আজিৰ ৰেচিপিটো হৈছে পুৰি আৰু চলে ৰেচিপি। আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পায় আৰু যদি ভাল হয় প্লিজ লাইক শেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ প্ৰথমে পাবলৈ। তেনেহ'লে আহকচোন মই কেনেকৈ বনাওঁ। চলে বনাবৰ কাৰণে কাবুলী বুটখিনি 5 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এইখিনি এতিয়া ভালদৰে ধুই পেলাই বইল কৰি ল'ম। বইল কৰিবৰ কাৰণে প্ৰেছাৰ কুকাৰত দি দিছোঁ। ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু পানী। লগতে দিম অলপমান পিঁয়াজ। এইখিনি 5টামান চিটি অহালৈকে বইল কৰি ল'ম। বইল হোৱাৰ পাছত তেলটো মাৰি ল'ম। তাৰ কাৰণে এটা কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পাছত ইয়াত দিম ৰিফাইন অইল 3 স্পুন। ৰিফাইন অইলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াত দিম তেজপাত এটা। তেজপাত দিয়াৰ পাছত ইয়াত দিম পিঁয়াজ। পিঁয়াজ মই সৰু সৰু চাইজৰ 3টা পিঁয়াজ কাটি লৈছিলোঁ, এনেকৈ মিহি মিহিকৈ। এইখিনি এবাৰ লৰাই ল'ম। অলপমান ভাজি লোৱাৰ পাছত ইয়াত দিম আদা নহৰুৰ পেষ্ট এচামুচ আৰু এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি ভালদৰে মিলাই লোৱাৰ পাছত ইয়াত দিম বিলাহী। সৰু সৰু বিলাহী দুটা মই এনেকৈ কাটি লৈছিলোঁ। ইয়াত দিম হালধি পাউডাৰ আধা চামুচ, সোৱাদ অনুসৰি নিমখ, এইখিনি ভালদৰে এবাৰ মিলাই ল'ম। ইয়াৰ পাছত ইয়াত দিম গোটা জিৰা অলপমান খুন্দি লৈছিলোঁ, দি দিম তাত। গোটা জিৰা দিলে টেষ্টটো বিৰাট ধুনীয়া হয়, অলপমান খুন্দি ল'ব লাগে। ইয়াত দিম ধনিয়া পাউডাৰ অলপমান আধা চামুচ, এইখিনি ভালদৰে মিলাই ল'ম। ইয়াত দিছোঁ জিৰা পাউডাৰ অকণমান আধা চামুচ। গোটা জিৰাটো দিছোঁ কাৰণে জিৰা পাউডাৰ অলপমান দিব। এতিয়া ইয়াত বইল আলু দি দিম। মই 2টা আলু এনেকৈ কাটি লৈছিলোঁ আৰু বইল কৰি লৈছিলোঁ। মছলাখিনিৰ লগত ভালদৰে এবাৰ মিলাই ল'ম। ইয়াৰ পাছত ইয়াত চলেখিনি দি দিম। সিজাওঁতে যিকণ পানী দিছিলোঁ সেইখিনি সৈতে গোটেইখিনিয়ে দি দিম। ভালদৰে মিলাই পেলাই ইয়াৰ ঢাকনখন মাৰি দিম আৰু 5 মিনিটমানৰ কাৰণে এনেকৈ বইল হ'বলৈ থৈ দিম। 5 মিনিট পাছত আমাৰ ইয়াৰ ঘুগুনি ৰেডি হৈ গ'ল।
ফ্লেমটো অফ কৰি দিম। এতিয়া পুৰিখিনি বনাই ল'ম। পুৰি বনাবৰ কাৰণে আটা লৈ লৈছোঁ। ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু এইটো এটা চফ্ট ডো ৰেডি কৰি ল'ম। এয়া ডো আমাৰ ৰেডি হৈ গ'ল। এইটো এবাৰ ভালদৰে মাৰি ল'ম। মাৰি পেলাই ইয়াৰ পৰা সৰু সৰু পৰ্চন লৈ পেলাই এনেকুৱা গোল গোল বনাই ল'ম আৰু লুচি চেপ দি ল'ম। কেৰাহীত মই তেল গৰম হ'বলৈ থৈ দিছিলোঁ। ইয়াৰ পাছত ইয়াত লুচিখন দি দিলোঁ। এনেকৈ হেঁচি দিব, তেতিয়া লুচিখন ধুনীয়াকৈ ফুলে। গেছৰ ফ্লেমটো হাই কৰি পেলাই ভাজিব। এয়া আমাৰ প্ৰথমখন পুৰি ৰেডি হৈ গ'ল। মই আৰু এখন বনাই দেখাই দিছোঁ। এনেদৰে আমি গোটেইখিনি বনাই ল'ম। এতিয়া এইখিনি আমি ছাৰ্ভ কৰি ল'ম। প্ৰথমতে চলিখিনি দি দিছোঁ। ইয়াৰ পাছত ইয়াত পুৰিকেইখন দি দিম। আজিৰ ৰেচিপিটো খুব চিম্পল হয়। আলহী আহিলে সহজতে খুব পটককৈ বনাই দিব পাৰিব। আশা কৰোঁ আজিৰ এই ৰেচিপিটো আপোনালোকৰ কাৰণে হেল্পফুল হয় আৰু আপোনালোকে ভাল পায়। এইটো ঘৰত ট্ৰাই কৰি চাব আৰু যদি ভাল হয় মোক লাইক কমেণ্ট কৰি দিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই। ষ্টে ছেফ এণ্ড টেক কেয়াৰ।